उदालगुरियाव गोदान राजखान्थि दोलोनि जथुम आदिवासीफोरनि भटखौ गोख्रों खालामनायनि थांखिजों रायजोआव जोनोम मोननाय गोदान राजखान्थि दोलो जय भारत पार्टीनि साननैनि मावबादा खुंनाय जादों। दोलोआव मिशन 40 मुं होनानै बिटिआरजों लोगोसे रायजोआव विधानसभा बिसायख'थिनि थाखायबो साखाफारा जागासिनो दं। पार्टीनि आफादगिरि तिहारु गन्डआ बुङोदि रायजोआव सा 40 आदिवासी भट होग्राफोरनि जुनिया सायख'नायजों मोनसे आयेन आफादनि मासि दं, नाथाय आदिवासीफोरनि भटफोरा गुबुन राजखान्थि दोलोफोराव गावस्राबाय। बेनिखायनो आदिवासी माहारिनिफ्राय साब्रै साबा एमएलएफोर दं जायखौ मोनसेल' भट बेंक महरै बाहायनाय जादों। जय भारत पार्टीनि बोसोनगिरि अनिमा बरुवा टप्पा, आफादगिरि रितु पूर्ण तेली, लेङाइ आफादगिरि दिब्य कलार, मिरु आफादनि नेहाथारि जुना कुजुर जानी शक्ति, सनहितनि उदालगुरि जिल्ला कमिटिनि आफादगिरि पुष्पा खारा आरो गोबां गेदेमा सुबुंफोरा बे मेलाव नुजाथिदोंमोन। नमस्कार। मैं खुद को बहुत भाग्यशाली समझती हूँ कि मुझे एक अभिनेत्री होने के साथ साथ आज इस वो पे मुझे एक वाइस प्रेसिडेंट का रोल मिला है। तो मेरे लिए सिर्फ एक पहचान नहीं बल्कि एक बड़ी जिम्मेदारी भी है। फिल्मों के शहर में शहर में ये समझाया गया है कि एक आवाज़ में कितना असर हो सकता है, और अब मैं अपनी आवाज़ का इस्तेमाल जनता की भलाई के लिए करना चाहती हूँ। नमस्कार सकलोके धन्यवाद जनाइছোঁ মই আজি আমাৰ জেবিপিৰ যি চেণ্ট্ৰেল কমিটি মোক এই দায়িত্ব দিয়াৰ বাবে। সৰ্বপ্ৰথমে মই ক'ব খুজিম যে আমাৰ যিহেতু মহিলাসকল আছে, আমি পলিটিক্যালি আমি বহুত পিছ পৰি আছোঁ। আমি মহিলাসকলে যদি যিহেতু ঘৰ এখন চলাবলৈ, এটা ফেমিলি চলাবলৈ হাজবেণ্ড ৱাইফ বা মহিলা আৰু পুৰুষৰ সমান দৰকাৰ হয়, ঠিক সেইদৰে সমাজ চলাবৰ বাবে পুৰুষ আৰু মহিলা যদি আমি সমানে আগবাঢ়ি যাওঁ, তেতিয়া আমি হয়তো বহুত অতি সোনকালে এটা সাকসেসফুল আমাৰ মিশন কমপ্লিট হ'ব সাকসেসফুলি। আৰু মই আশাবাদী আমাৰ যিহেতু সমস্যা আমি বহুত সময়ৰ পৰা ভুক্তভোগী হৈ আছোঁ, এই সমস্যাখিনি আমি গম পায়ো যিহেতু সাহস বা আমি এটা ছাপোৰ্ট পোৱা নাছিলোঁ, আজি আমাৰ ছাপোৰ্ট আছে, সাহস আছে, আমাৰ এইটো সেন্টিমেন্ট আছে, আমাৰ আশীৰ্বাদ আছে প্ৰদীপ নাগ ডাঙৰীয়াৰ আমাৰ ওপৰত আমি কাম কৰিবলৈ। আৰু মই পজিটিভলি আজি ওলাই আহিছোঁ এই লাইনত যে, আৰু মোৰ 100% মই চিয়'ৰ আছোঁ যে আমি ছাকচেছ হ'ম। আজি নহয়তো কালি আমি ছাকচেছফুল হোৱাৰ পদক্ষেপ লয়। আৰু মই ইয়াৰ জৰিয়তে সকলো মহিলাকে এটি আহ্বান জনাম যে মই যদি আপোনালোকক এপ্ৰ'চ কৰোঁ, আপোনালোক প্লিজ এণ্ড প্লিজ আই ৰিকুৱেষ্ট আপোনালোক ছাপোৰ্ট কৰিব, বস্তুটো বুজিবলৈ চেষ্টা কৰিব। আৰু পলিটিকেলি মই আমাৰ আগন্তুক যি আমাৰ ইলেকশ্যন হ'বলৈ গৈ আছে, তাত জেবিপিৰ চেণ্ট্ৰেল কমিটিক এটা ৰিকুৱেষ্ট যে আমাৰ মহিলাক মিনিমাম 20টা টিকেটছ আমাক এভেইলেবল কৰে। ওদালগুৰি জিলাৰ আজি এই সমূহীয়া ভৱনত আমাৰ জয় ভাৰত পাৰ্টিৰ আজি আমাৰ দুদিনীয়া কৰ্মশালা আছিলে। আৰু এই কৰ্মশালাৰ জৰিয়তে আমি জয় ভাৰত পাৰ্টিৰ চেণ্ট্ৰেল কমিটি, জিলা সমিতি, LAC সমিতি, ব্লক সমিতি, আমাৰ সকলো বিষয়ববীয়াক আমি ইয়াতে দুদিনীয়া কাৰ্যসূচীৰে আমি কৰ্মশালা পাতিছিলোঁ। আৰু এই কৰ্মশালাৰ জৰিয়তে আমি সকলোকে প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছোঁ। আৰু বিভিন্ন তেনেকুৱা ৰিচোৰ্চ পাৰ্চন আমাৰ মাজত আহিছিলে। যোৱাকালিৰ পৰা ৰাতিও আৰু আজি গোটেই দিনটো আমাৰ কাৰ্যসূচী চলিছে। আৰু মই ভাবোঁ যে জয় ভাৰত পাৰ্টিৰ যিখিনি কাম কাজ আৰু আজি যিখিনি আমি প্ৰশিক্ষণ দিব পাৰিলোঁ, ইয়াৰ পিছতে আমাৰ অসমত যিখিনি কাম কৰিব লগা আছে, সকলোৱে কৰ্মকৰ্তা দিনে নিশাই কাম কৰিব বুলি মোৰ বিশ্বাস। আৰু চাওক, কাম কৰিব যাওঁতে আজি আমি যিহেতুকে এই দলটো আদিবাসী পৰা নেতৃত্ব দি আছোঁ, আৰু আমি অসমৰ সকলো জাতি জনগোষ্ঠীক লৈ পেলাই আমি এই ৰাজনীতিখন চলাই আছোঁ। কিন্তু আমাৰ অসমৰ যি আদিবাসী বুদ্ধিজীৱীসকল আছে বা অন্য দলত যিহেতু এংগেজ হৈ আছে, তেওঁলোকেও কিছুমান অসুবিধা পাইছে আমাৰ এই জয় ভাৰত পাৰ্টিটোক লৈ। যিহেতু আমি নিস্বাৰ্থভাৱে আমি এই অসমৰ উন্নয়নৰ হকে আমি কাম কৰিবলৈ গৈ আছোঁ। আৰু এই কাম কৰিবলৈ গৈ আমাৰ জাতীয় কিছুমান মানুহে আমাক কিছুমান জেগাত অলপ বাধা প্ৰদান কৰাৰ তেনেকুৱা পৰিলক্ষিত হৈছে। মই আপোনালোকৰ জৰিয়তে মই তেওঁলোকক ক'ব বিচাৰি আছোঁ, যিহেতুকে এই অসমত আদিবাসী ডমিনেট এৰিয়া 40খন আছে, আৰু এটা সময়ত 20খন 22খন আমাৰ MLA আছিলে। লাহে লাহে আজি বিজেপি চৰকাৰৰ দিনত আজি 5টা বা 6টা MLA আজি ৰৈ গৈছে। আগন্তুক 2026ত চাব আমাৰ মাত্ৰ 2টা মানহে ৰ'ব, তাৰপিছত ফিনিছ হৈ যাব। এতিয়া কংগ্ৰেছেই হওক বা বিজেপিয়ে হওক, অসমৰ আদিবাসীসকলক ৰাজনৈতিকভাৱে খৰ্ব কৰাৰ আমি দেখা পাইছোঁ।
আৰু ৰাজনৈতিকভাৱে আমাক মানে আদিবাসীসকলক মানে এই বিজেপি দলে ৰাজনৈতিকভাৱে মানে পংগু কৰাৰ এটা পৰিকল্পনা হাতত লৈছে। চাওক আজি উন্নয়নৰ ক্ষেত্ৰত আজি তেওঁলোকে ক'ব খোজে যে আদিবাসী এৰিয়াবিলাকত মানে উন্নয়ন কৰিছোঁ বুলি, কিন্তু আদিবাসীৰ যি সমস্যা এই সমস্যাৰ ওপৰত কিন্তু তেওঁলোকে কেতিয়াও মানে কাম কৰা নাই। তেওঁলোকে এই সৰু সৰু কাম কাজৰ প্ৰলোভন দি পেলাই তেওঁলোকে মানে আদিবাসীসকলক মানে ভোটৰ এটা প্ৰলোভন দি পেলাই তেওঁলোকে ভোট আদায় কৰি আছে আৰু ভোট বেংক হিচাপত মানে ব্যৱহাৰ কৰি আছে। এই সময়ত মই আদিবাসীসকলক মই এই আপোনালোকৰ জৰিয়তে মই ৰাজনৈতিকভাৱে সজাগ হ'বলৈ মই অনুৰোধ জনাইছোঁ। কাৰণ বিজেপি চৰকাৰ যি ধৰণৰ মানে আদিবাসীসকলক প্ৰত্যেকটা ইলেকশ্যনত মানে মেনিপুলেট কৰাৰ মানে এটা চেষ্টা কৰে। যিকোনো ইলেকশ্যনৰ সময়ত চাহ শ্ৰমিকসকলৰ একাউণ্টত 2500কৈ টকাই দিয়া হওক বা STৰ ইছ্যুটো আগত লৈ আহিব, কাষ্ট চাৰ্টিফিকেটৰ ইছ্যু লৈ আহিব, কিন্তু ইলেকশ্যনটো পাৰ হৈ যোৱাৰ পিছত তেওঁলোকে পাহৰি যায়। গতিকে আমি এতিয়া জয় ভাৰত পাৰ্টি হৈ গোটেই বস্তুটো আমি লক্ষ্য ৰাখিছোঁ আৰু আমি কাম কৰি গৈ আছোঁ। হয়, বিধানসভা ইলেকশ্যনত যিহেতু আদিবাসী ডমিনেট এৰিয়া আমাৰ 40খন আছে, তো যাৰ কাৰণে আমি মিছন 40 বুলি আমি আজি আমাৰ এই প্ৰশিক্ষণত আমি মানে নাম ৰাখিছোঁ। মিছন 40 থাকিব আৰু আমাৰ ইয়াতে মহিলাৰো আমাৰ টিকেট দিয়াৰ ক্ষেত্ৰত মহিলাৰো আমাৰ সংৰক্ষণ থাকিব, মহিলাকো আমি প্ৰাধান্য দিম। আৰু আমি ইয়াতে এই কৰ্মশালাত আমাৰ সকলো জাতি জনগোষ্ঠী উপস্থিত আছিলে, মুছলিমৰ পৰা আছিলে, বড়োৰ পৰা আছিলে, বঙালীৰ পৰা আছিলে, বিভিন্ন জাতি জনগোষ্ঠীৰ এই কৰ্মশালাত উপস্থিত হৈছিলে আৰু সকলোৱে আমাক দিহা পৰামৰ্শ দিছে। আৰু এই যোৱা এক্সিকিউটিভ মিটিঙত আমি চেণ্ট্ৰেল কমিটিত আমি কিছু মানুহক আমি নতুনকৈ আমি এপইণ্টমেণ্ট দিছোঁ। আমাৰ যিহেতু জয় ভাৰত পাৰ্টিত মহিলা মৰ্চা নাছিলে, আমি মহিলা মৰ্চাৰ সভানেত্ৰী হিচাপে আমি ডিব্ৰুগড় জিলাৰ ঋতুপৰ্ণ তেলী বাইদেউক আমি মহিলা মৰ্চা হিচাপত আমি তেওঁক আজি দায়িত্ব অৰ্পণ কৰিছোঁ। তাৰপিছতে আমাৰ দিব্যা কালাৰ বাইদেউ আমাৰ চেণ্ট্ৰেল কমিটিৰ উপসভানেত্ৰী হিচাপত আমি তেওঁক এপইণ্টমেণ্ট দিছোঁ। পৱন চাউণ্টালক আমি লখিমপুৰৰ পৰা আমি তেওঁক উপসভাপতি হিচাপে তেওঁক আমি দায়িত্ব দিছোঁ। চাহিল মুণ্ডা গোলাঘাটৰ পৰা আমি তেওঁক এছিষ্টেণ্ট ছেক্ৰেটাৰী হিচাপত আমি তেওঁক দায়িত্ব দিছোঁ। তাৰপিছতো আমাৰ অনিমা বৰুৱা টপ্প আমাৰ এডভাইজাৰ হিচাপত আমি তেখেতক ৰাখিছোঁ। মাজবাটনিৰ পৰা যতীন দাসৰ ৰিপৰ্ট NBT লাইভ।